নমস্কাৰ। আজি এটা বিশেষ বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ভাৰতীয় জ্যোতিষ শাস্ত্ৰত ৰাহু আৰু কেতুৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হৈছে। ভাৰতীয় শাস্ত্ৰসমূহত ৰাহু আৰু কেতু গ্ৰহক পাপ গ্ৰহ বুলি কোৱা হয়। মহামাৰী, কটা মৰা, হাই কাজিয়া, ধ্বংসাত্মক কাৰ্যকলাপ এইবোৰ সকলো ৰাহু কেতুৰ কাৰণে হয় বুলি কোৱা যায়। কাৰণ ৰাহু কুটবুদ্ধিযুক্ত আৰু ছদ্মবেশ ধাৰণ কৰাত সিদ্ধহস্ত। সমুদ্ৰ মন্থনত উদ্ধাৰ হোৱা অমৃত যেতিয়া ভগৱান বিষ্ণুই মোহিনী ৰূপ ধাৰণ কৰি দেৱতা আৰু অসুৰৰ মাজত ভগাই দিছিল, তেতিয়া অসুৰ ৰাহুৱে দেৱতাৰ ছদ্মবেশ ধৰি দেৱতাসকলৰ মাজত বহি সেই অমৃত পান কৰিছিল। চন্দ্ৰ সূৰ্যৰ দ্বাৰা ভগৱান বিষ্ণুৱে ৰাহুক চিনি পাই তৎক্ষণাৎ শ্ৰী বিষ্ণুৰ সুদৰ্শন চক্ৰৰ দ্বাৰা অসুৰৰ ডিঙি কাটি পেলালে। তেতিয়াৰ পৰাই অমৃতযুক্ত হ'ল ৰাহু আৰু তাৰ নিম্নাংশ কেতু। তেতিয়াৰ পৰাই ৰাহুৰ শত্ৰু হ'ল চন্দ্ৰ আৰু সূৰ্য। তথাপিও চন্দ্ৰ সূৰ্য হ'ল আলোকৰ অৰ্থাৎ পোহৰৰ গ্ৰহ আৰু ৰাহু কেতু হ'ল অন্ধকাৰৰ গ্ৰহ। বৃহৎ সংহিতা গ্ৰন্থত উল্লেখ আছে যে ৰাহু আৰু কেতু অসুৰ হৈও অমৃত লাভ কৰাৰ বাবে দেৱতাৰ পৰ্যায় পাইছে আৰু ৰাহু পৰমেশ্বৰৰ স্পৰ্শও পাইছে। সেইকাৰণে অন্ধকাৰৰ গ্ৰহৰ কাৰণে দিনত সূৰ্যৰ আৰু ৰাতি চন্দ্ৰৰ বাবে এই গ্ৰহ পৰিদৃশ্যমান নহয়। হাতৰ তলুৱাত ৰাহু আৰু কেতুৰ অৱস্থানগত ফলাফল কেনেধৰণৰ কিছু কৈ দিছোঁ। ৰাহুৰ ক্ষেত্ৰত শাখাৰেখা প্ৰকট হৈ পৰিলে সেই জাতকৰ সাহস বৃদ্ধি পায়। নক্ষত্ৰ চিহ্ন যদি ৰাহুৰ ক্ষেত্ৰত দেখা যায়, তেন্তে তেওঁ যোদ্ধা আৰু অবিবেচক হয়। ৰাহুৰ ক্ষেত্ৰত ক্ৰছ চিন থাকিলে সেই জাতকে বহুত ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'ব লগা হয়। তেওঁ কাৰাদণ্ড পৰ্যন্ত শাস্তিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। চতুষ্কোণ যদি ৰাহুৰ ক্ষেত্ৰত দৃশ্যমান হয়, তেন্তে বহুত বিপদ বা বিঘিনিৰ মাজতো তেওঁ উদ্ধাৰ পায়। ৰাহুৰ ক্ষেত্ৰত কিছুমান দীঘলীয়া ৰেখা যদি উত্থিত হয়, তেন্তে তেওঁৰ কৰ্মত বহুত বাধা বা অশান্তি হ'ব পাৰে। ৰাহু আৰু কেতুৰ ক্ষেত্ৰত যদি ৰবি আৰু চন্দ্ৰতকৈ বেছি উজ্জ্বল হয়, তেন্তে জাতক চতুৰ, জ্ঞানী আৰু শত্ৰুক বশ কৰিব পৰা হ'ব পাৰে। আয়ুস ৰেখাৰ পৰা কোনো ৰেখা বিচ্ছিন্ন হৈ ৰাহুৰ ক্ষেত্ৰত গ'লে তেনে জাতকে জীৱনভৰ পৰিশ্ৰম কৰিব আৰু ৰোগ ব্যাধিত বহুত যন্ত্ৰণা ভোগ কৰিব পাৰে। ৰাহুৰ ক্ষেত্ৰ উচ্চ হ'লে জাতক সন্মানী, সাহসী, মানসিক শক্তিসম্পন্ন হয়। তেওঁলোকে যুক্তিৰে কথাবোৰ ফহিয়াই চাব পাৰে। হাতৰ তলুৱাত কেতুৰ স্থান উচ্চ হ'লে জাতক জমিদাৰ বা ভূ সম্পত্তিৰ গৰাকী হয়। তেওঁলোকে পৈতৃক সম্পত্তি ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰতো সুচাৰুৰূপে দায়িত্ব পালন কৰিব পাৰে। তেওঁলোকে অৰ্থৰ অভাৱত ভুগিব লগা নহয়। আজিলৈ আহিছোঁ। ধন্যবাদ।